হেল্ল' এভৰিৱান, মই আজি মোৰ ফেভৰেট চব্জি বনাইছোঁ। সেই গতিকে আপোনালোকক একবাৰ দেখাই দিম বুলি ভাবিলোঁ। চাবচোন, এইয়া চাওক, এইবিলাক হ'ল শামুক দেই। শামুকৰ লগত মই আলু ভাজি কৰিছোঁ। বহুত মোৰ ভাল লাগে। আপোনালোকেতো কিছুমানে নাখায়ো চাগে ন, ঘিণ নকৰিবা দেই। আৰু এইফালে হৈ আছে মোৰ এটা চব্জি। এইটো হ'ল চব্জি হ'ব দেই। এইটো আলু আৰু জিকা আছে। এইফালে বিলাহী কুটি থৈছোঁ। আলু, জিকা, বিলাহী আৰু মাছেৰে চব্জি বনাম দেই। মাছটো হ'ল মিছা মাছ আৰু গৰৈ মাছ। এয়া দেখিছেনে বাৰু, মই ফ্ৰাই কৰি থৈছোঁ। কিমান ধুনীয়া লাগিছে হয়নে, ৰঙা ৰঙা হৈ গৈছে। বহুত টেষ্টি চব্জি হ'ব। মই বহুত ভাল পাওঁ। আপোনালোকৰ বাৰু কেনেকুৱা লাগে নাজানো, কিন্তু মই বহুত ভাল পাওঁ দেই। আৰু এইফালে এটা বস্তু চাবচোন, ঘিণ নকৰিবা দেই। এইয়া চাওক, দেখিছেনে, এইবিলাক হ'ল কঁঠাল পোক আৰু এইটো হ'ল জাপি পোক। মই বহুত ভাল পাওঁ এইবিলাকৰ চাটনি। দেখিছেনে বাৰু, ফ্ৰাই কৰি লৈছোঁ মই। আৰু এইফালে আদা, নহৰু, জ্বলা আৰু পিঁয়াজ